আমাৰ এই ৭ নম্বৰ ৱাৰ্ডত যিটো পঞ্চায়তত ভোটাধিকাৰবিলাক অন্তৰ্গত কিছুমান লোকৰ মানে গঠন হৈ আহিছে। এই গঠন কি ধৰণৰ কিহৰ কাৰণে হৈ আহিলে আমি ভোট কেন্দ্ৰত কমিটিৰ হৈ পেলাই আমি একো বুজি নাপালোঁ। ইয়াতে এতিয়া আমাৰ অকল আমাৰ ৭ নম্বৰ ৱাৰ্ডে নহয়, গোটেই আমাৰ সোণাব পঞ্চায়তত এনেকুৱা ঘটনা হৈছে বুলি জানিব পৰা গৈছে। গতিকে এতিয়া ৰাইজে মানে বহুত দুখত আৱেগ কৰিছে। তেখেতলোকে মানে আগন্তুক বিধানসভা নিৰ্বাচনত আকৌ তেনেধৰণৰ হ'ব নেকি এনেকৈ ভয় আশংকা কৰিছে। ইয়াৰ ব্যৱস্থাটো মই আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই কৰ্তন যোৱা ব্যক্তিসকলক যাতে সুব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ। আৰু হয়তো আমাৰ এই সোণাপুৰ পঞ্চায়তৰ কৰ্তন যোৱা ব্যক্তিসকলো আমাৰ মহোদয়সকলক আশা ৰাখিছোঁ। আপনি বোর্ড কমিটির মেম্বার হৈ কিনে আপনি কমিশনারের কথা পাতা হয়েছিল নেকি ইয়ার বিষয়ে? আমি এটোলৈকে যোৱা নাই বাৰু, তথাপি আমি মণ্ডলটোৰ পৰা আদেশ বিচাৰিছিলোঁ এই কৰ্তনৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব পাৰে বুলি। কিন্তু তেখেতসকলে মানে ইয়াৰ বিষয়ে মানে আমাক একো পৰামৰ্শ আগবঢ়োৱা নাই। যোনটো ভোটাৰ্ছ অধিকাৰী সেইবিলাক বিটিআৰত গৈছে বুলি আপুনি ভাবে নেকি? এইটো মই ভবাটো সম্ভৱ নহয়। মই এইটো মই ৰাতিকে ক'ব নোৱাৰোঁ। আৰু বিটিআৰ সমস্যা না কি কেনেকৈ খতম হৈছে মই এইবিলাক মানে সঠিককৈ মই ক'ব নোৱাৰোঁ। ৰাইজে কৈছে যে মানে আগত দিব পাৰিছিলে, এতিয়া দিব পোৱা নাই বুলি সিহঁতে অভিযোগ কৰিছে। এইটো কি ক'ব বিচাৰে আপুনি বোৰ্ড কমিটিৰ মেম্বাৰ হৈ কিনে? মই এইটোকে আগতে কৈ গৈছোঁ, মানে এইটোকে মানে যিটো কমপ্লেইন হৈ আহিছে ৰাইজৰ পৰা, যাতে আমাৰ চৰকাৰৰ তৰফৰ মই অনুৰোধ জনাইছোঁ আৰু ইলেকশ্যন ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ যাতে যিটো এতিয়া ঘটনা হৈ আছে এই ঘটনাৰ মানে যাতে মানে সুব্যৱস্থা কৰি দিয়ে। সিহঁতে এতিয়া অসম এইটো নিৰ্বাচনৰ এইটো বৰ্ডত দিব পৰা নাই, আকৌ বিটিআৰত নাই বুলি আমি শুনা পাইছোঁ। এইটো আপুনি কি ক'ব বিচাৰে? এইটো কি তেতিয়াহ'লেতো বহুত চিন্তা কৰিবলগীয়া হ'ব। এইটো আমাৰ এইটো ঘটনাটো মানে চিন্তা কৰিবলগীয়া অকল ধৰিয়ে নহয়, গোটেই ৰাজনীতিৰ দলে এইটো মানে চিন্তা কৰিবলগীয়া কথা। গতিকে মই ভাবোঁ মানে যাতে এইবিলাক মানে যাতে দেৰি নকৰাকৈ যাতে সোনকালে কৰি দিব।